মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু তাতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। হাই আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম। আজি মই জেং পিঠা বনাবলৈ লৈছোঁ আৰু ইয়াত মই বৰা চাউলৰ পিঠাগুড়ি লৈ লৈছোঁ। ইয়াত মই বেকিং পাউডাৰ দিছোঁ আৰু ইয়াত মই সোৱাদ অনুযায়ী নিমখ দিম। আৰু আপোনালোকে মনত ৰাখিব যে বৰা চাউলখিনি খুন্দি লওঁতে 3বাৰ মান চালি ল'ব। তাৰ পৰা গোটা অংশখিনি ওলাই যোৱাৰ পাছতহে জেং পিঠাখিনি ৰ'ব। আৰু মই এয়া চালি লৈছিলোঁ 3বাৰ চালনীৰে। আৰু ইয়াত মোৰ 3 কাপ চাউলৰ পিঠাগুড়ি আছে আৰু মই বেছিকৈ বেকিং পাউডাৰ নিদিওঁ কাৰণ বৰা চাউলৰ পিঠাটো এনেও ফুলি যায়, সেয়েহে মই অলপমানেই দিছোঁ। আৰু মই ইয়াত পানী দি ভালদৰে মিলাই যাম। আপোনালোকে যদি বিচাৰে গাখীৰ দিও মিলাব পাৰে, কিন্তু মই পানী দিয়ে মিলাওঁ। আৰু ভালদৰে মিলাই যাব, লাহে লাহে পানী দি যাব যাতে পিছত দিগদাৰ নহয়। আৰু বাটাৰটো বেছি ঢিলা নকৰিব, অলপ টান হৈ থাকিবলৈ দিব। আৰু মই ইয়াত এনেকৈ পানী অলপ অলপ দি যাম, বেছি লিকুইড নকৰিব। আচলতে শেষলৈকে যিটো মোৰ বাটাৰ বনোৱা ভিডিঅ'টো আছিলে সেইটো অকণমান ডিলিট হৈ গ'ল। আৰু ইয়াত মই টাৱাখনত তেল সানি লৈছোঁ কপাহেৰে, ব্ৰাছ নাই কাৰণে মই কপাহেৰে সানি লৈছোঁ তেল। আৰু এনেদৰে তেল বেছি নিদিব, অকণমান তেল দি ল'ব। আৰু ইয়াত অকণমান তেলকণ গৰম হ'বলৈ দি পানি মই এয়া পিঠাখিনি তাত দি যাম, ভালদৰে মেলি যাম। আৰু পিঠাখিনি যেতিয়া অকণমান গৰম হ'ব তেতিয়া নিজে উঠি যাব। আৰু উঠি যোৱাৰ লগে লগে মই ইয়াত ভাজ দিম। ভাজটো আপোনালোকে নিজেও ইচ্ছামতে দিব পাৰে, কিন্তু মই তিনিচুকীয়াকেই দিম। আৰু আপোনালোকে যেনেদৰে ইচ্ছা কৰে তেনেকৈ ভাজ দি যাব। আৰু এয়া পিঠাখিনি এনেদৰে উঠি গৈছে। আৰু যেতিয়া পিঠাখিনি নিজে নিজে উঠি যাব মই তেতিয়া এনেকৈ ভাজ দি যাম। মই পিছত আৰু এটা পিঠা বনাই দেখুৱাম। সেই পিঠাটোত মই হালধি মিক্স কৰি লৈছিলোঁ, যিহেতু ফুড কালাৰ মোৰ ওচৰত নাই সেয়েহে মই হালধি দি লৈছোঁ। আৰু আপোনালোকৰ ওচৰত যদি ফুড কালাৰ থাকে তেন্তে ফুড কালাৰ দি পানিও আপোনালোকে পিঠাটো বনাব পাৰে, কিন্তু মোৰ ওচৰত ফুড কালাৰ নাই সেয়েহে মই হালধি দি পানিয়ে পিঠাটো বনাইছোঁ। এইটো আন এটা একে প্ৰক্ৰিয়াৰে পিছতো বনাই যাম। আৰু এনেকৈয়ে গোটেইখিনি বনাই ল'ব। প্ৰথমতে পিঠাটো নহ'বও পাৰে, কিন্তু চেষ্টা কৰিব। প্ৰথমতেতো চবৰে ভুল হ'বই, কিন্তু চেষ্টাৰ খাদ্যটো একো নাই, কাৰণ এইবিলাক কৰিবলৈ মানুহৰ ইচ্ছাও লাগিব আৰু এইবিলাক মানুহৰ চখ লাগিব আচলতে কৰিবলৈ। এয়া মোৰ 2 নম্বৰ পিঠাটো হৈ গৈছে। আৰু এনেকৈ পিঠাটো ফুলি যায়, কিন্তু মোৰ পিঠাখিনি ভালদৰে শুকোৱা নাই সেয়েহে পটককৈ উঠি যোৱা নাই। কিন্তু যেতিয়া পিঠাখিনি ভালদৰে শুকাই যায় তেতিয়া পটককৈ ফুলি যায়। আৰু পিঠাটো ফুলি যাওঁতে হেঁচি নিদিব, মোৰ পিঠাখিনি ভালদৰে শুকোৱা নাই কাৰণে ফুলি যোৱা নাই। যেতিয়া শুকাব আৰু ইয়াতকৈ ভালকৈ ফুলি যাব আৰু জেং পিঠা কামি হ'ল ফুলি যোৱা। এনেদৰে ফুলি যাব। সেয়া শুকোৱা অংশখিনি যোনখিনি ক্ষীণ হৈ আছিলে অলপ সেইখিনি শুকাই গৈছে, আৰু কিছুমান ডাঠকৈ পৰি গৈছিলে সেইখিনি ভালদৰে শুকোৱা নাই। এইটো ভালদৰে ফুলি যাব। এয়া চাওক ভালদৰে ফুলি গৈছে। আৰু যেতিয়া ৰ'দত বেছিকৈ শুকাই যাব তেতিয়া নিজে নিজে ফুলি যাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকেনো জেং পিঠা কেনেকৈ বনায়। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুত বহুত ধন্যবাদ আপোনালোক সকলোলৈ।